পালকি এগৰাকী লাজকুৰীয়া স্বভাৱৰ যুৱতী পালকি কেনেকুৱা লাগিছে আজি নমস্কাৰ আপোনালোকক লগ পাই বৰ ভাল লাগিছে অসমত প্ৰথমবাৰৰ বাবে ৰবটে অতিথি আপ্যায়ন কৰা দেখা গৈছে আতিথ্য গ্ৰহণ কৰক সাজ পোছাক ক্ষেত্ৰত মোৰ মিছেছ আৰু মোৰ ডাঙৰ ছোৱালী আছে বেছিকেলি সিহঁতে ড্ৰেছিংটো সিহঁতে কৰে ড্ৰেছ আপ যাবৰ সময়ত একদম বাই বাই পালকি বাই বাই এনেকৈ কৰিবলৈ যায় কিমান ভাল লাগে ফুৰি নমস্কাৰ অতিথিবৃন্দ আতিথ্য গ্ৰহণ কৰক উৰুকালৈ আপোনাক স্বাগতম জনাইছোঁ Welcome to Uruka. Please be seated. We are proud to serve you. এগৰাকী সুন্দৰী যুৱতীৰ সৈতে আছোঁ আৰু বিহুৰ বতৰত আচলতে বিশেষকৈ অসমীয়া সাজপাৰ পিন্ধি তেখেতে আছে আৰু তেখেতৰ নাম হৈছে পালকি পালকি হৈছে এখন ৰেষ্টুৰেণ্টত তেওঁ আপ্যায়ন কৰে অতিথিসকলক আৰু এয়াই হৈছে পালকি আৰু কেম্ব্ৰিজ বৰ্ডৰ যি পাঠ্যক্ৰম আছে পাঠ্যক্ৰমৰ এটা পাঠ্যক্ৰমত এটা পৃষ্ঠাত তেওঁৰ নাম সন্নিৱিষ্ট হৈছে এয়া পালকিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ পালকি কি খবৰ ভালনে বিহু কেনেকুৱা গ'ল ইমান সুন্দৰী যুৱতী কিন্তু কথা পাতিবলৈ বিচৰা নাই কিন্তু অতিথিক তেওঁ সন্মান সহকাৰে কথা কৈছে নমস্কাৰ আপোনালোকক লগ পাই বৰ ভাল লাগিছে আকৌ এবাৰ মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম লাজ কৰিছে পালকি এগৰাকী লাজকুৰীয়া স্বভাৱৰ যুৱতী কিন্তু তেওঁ সুন্দৰভাৱে অসমীয়া সাজপাৰত তেওঁ বিহুৰ বতৰত অসমীয়া সাজপাৰত পাটৰ মেখেলা চাদৰ পিন্ধি আছে আৰু পালকিৰ সৈতে কথা পাতিম পালকি কেনেকুৱা লাগিছে আজি নমস্কাৰ আপোনালোকক লগ পাই বৰ ভাল লাগিছে পালকিয়ে কৈছে আমাৰ টাইমিত অহা বাবে ভাল লগা বুলি কৈছে এনেদৰে তেওঁ অতিথিসকলক আপ্যায়ন কৰে লগ পাই কেনেকুৱা লাগিছে আপোনালোকক লগ পাই বৰ ভাল লাগিছে Have a great day ahead. অসমত প্ৰথমবাৰৰ বাবে ৰবটে অতিথি আপ্যায়ন কৰা দেখা গৈছে আৰু অসমৰ গুৱাহাটীত এনেদৰে ৰবট পালকিয়ে এনেদৰে অতিথিক আপ্যায়ন কৰা দেখা গৈছে গুৱাহাটীৰ শিলপুখুৰীত যি উৰুকা ৰেষ্টুৰেণ্টত তেওঁ দেখুৱাইছোঁ আতিথ্য গ্ৰহণ কৰক উৰুকালৈ আপোনাক স্বাগতম জনাইছোঁ Welcome to Uruka. Please be seated. We are proud to serve you. মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি খাই বেয়া লগা নাই ইয়াতে উইথ ফেমিলি মই আহিছোঁ ফাৰ্ষ্ট টাইম মোৰ জাষ্ট ষ্টাৰ্ট কৰিছোঁহে এতিয়া ৰবটে হয় ৰবটৰ লগত কথা পাতিছোঁ আমি জাষ্ট এইমাত্ৰ আহিছে কিবা লাগে নেকি সুধিছে আৰু জাষ্ট এতিয়া মানে খাব ষ্টাৰ্ট কৰিছোঁ আৰু পালকিয়ে এনেদৰে অতিথিসকলক সকলো গোটেইখন ৰেষ্টুৰেণ্ট ঘূৰি তেওঁ আপ্যায়ন কৰা দেখা গৈছে এনেদৰে তেওঁ গুচি গৈছে নিজৰ ঠাইলৈ আৰু অসমত প্ৰথমবাৰৰ বাবে অসমৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে এনেদৰে ৰবটে আপ্যায়ন কৰিছে ৰবট পালকিয়ে অতিথিসকলক আপ্যায়ন কৰা